দেউতা, তই আজিকালি বৰ মৌন হৈ থাক। পৰিয়ালৰ চিন্তাত আজিও তই ব্যস্ত হৈ আছ। দেউতা, তই মোক মোৰ ল'ৰালি উভতাই দিও। ল'ৰালিতে কৰা অভিমান ঠেচ ধৰি চকুলৈ টুকিলে তই বৰ আমনি পাইছিলি ন? তোৰ চকুজুৰিত মোৰ বাবে লুকাই থকা মৰমবোৰ কিয় মোক দেখাই দিয়া নাছিলি? মই চল পাই যাম বুলি তই ভয় কৰিছিলি ন? মইতো তোৰ মৰম পাবলৈ অভিমান কৰিছিলোঁ। হিমালয়ৰ উচ্চতাৰ অনুভৱ কৰিছিলোঁ তোৰ কান্ধত তুলি। তই মৌন হৈ নাথাকো। পৰিয়ালৰ দায়িত্বত নিজকে উৎসৰ্গা কৰি চকুলোৰে তই হাঁহিব জানো। হাজাৰ যান্ত্ৰণা কষ্টতো তই ভাঙি নপৰ। তই মোৰ সাহস দেউতা। তোৰ জানো মনত আছে, চাইকেলৰ আগফালে বহি তিনিআলিলৈ ওলাই গৈ মই তোৰ যে বজাৰৰ হিচাপ বঢ়াই দিছিলোঁ। সন্ধ্যা পৰত আন্ধাৰে আৱৰি ধৰিলে তই মোক চাইকেলৰ আগফালে বহাই নিজে খোজকাঢ়ি গ'লে মই সোধা আবোল তাবোল প্ৰশ্নত তই বৰ আমনি পাইছিলি ন? কেতিয়াবা তোৰ লগত বহি আকৌ সেই ল'ৰালি দিনৰ কথাবোৰ পাতিব মন যায়। কিন্তু তইতো আজিও ব্যস্ত আমাৰ সপোন পূৰণ কৰাত। মনত আছে দেউতা, নিজে পুৰণি কাপোৰবোৰ নতুন হৈ আছে বুলি কৈ আমালৈ অনা সেই কাপোৰযোৰ তই শিকোৱা অ আ ক খ জীৱন যুঁজৰ আদিপাত হৈ ৰ'ল। তই কোৱা সাধুবোৰ প্ৰেৰণাৰ উৎস হ'ল। তোৰ আঙুলি ধৰি প্ৰথম খোজ দিয়া দিনৰে পৰা মই তোৰ আভাৰী হৈ ৰ'লো। নাজানো মই তোৰ সমান মহান হ'ব পাৰিম নে নোৱাৰোঁ, কিন্তু কথা দিলোঁ মই সৎ আৰু সাহসী হ'ম।